বিশ্বাস কৰক, এই মুহূৰ্তত আপুনি এজন অতি ভাগ্যৱান মানুহৰ মাজত এজন। আজিৰ পৃথিৱীতো অলেখ লোক দুবেলা দুমুঠিৰ ভাতৰ কাৰণে চিঞৰি আছে। পৃথিৱীৰ অলেখ দাসী অত্যাচাৰ হৈ আছে। সৃষ্টিকৰ্তাৰ ওচৰত আন্তৰিক ধন্যবাদ, এই মানুহবোৰৰ মাজত আপোনাৰ নাম নাই। যিসকলে বৰছলি যুৱক চেনেলত নতুন, তেখেতসকলে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব। ধন্যবাদ। আজি আমি শুনিম নিক ভুচিচৰ জীৱনৰ বিষয়ে। মোৰ সৃষ্টিকৰ্তাৰ ওচৰত অলেখ প্ৰশ্ন আছিল। যদি সৃষ্টিকৰ্তাই মোক ভাল পায়, তেনেহ'লে সৃষ্টিকৰ্তাই মোক এনেকুৱাকৈ কিয় সৃষ্টি কৰিলে? যদি সি অলৌকিক কিবা কৰিবই পাৰে আৰু মই যি বিচাৰোঁ তাকে দিবই পাৰে, তেনেহ'লে মোক হাত ভৰি কিয় নিদিলে? যেতিয়া মই তেখেতৰ ওচৰত কষ্ট দূৰ কৰাৰ কাৰণে প্ৰাৰ্থনা কৰোঁ, মই ভাবিছিলোঁ সৃষ্টিকৰ্তাই মোৰ কোনো কথাই নুশুনে আৰু মই বিশ্বাস কৰিবলৈ বাধ্য হ'লোঁ যে ভগৱানৰ কোনো অস্তিত্বই নাই। সেই সময়টো সঁচাই পাৰ কৰা বহুত কঠিন আছিল। বিশেষকৈ মোৰ বয়স 8 পৰা 9 বছৰ আছিল। হাত ভৰি নথকাত মোৰ প্ৰতি মানুহৰ প্ৰচুৰ অৱহেলাৰ বাবেই বিষণ্ণতাই ডুবি আছিলোঁ। 10 বছৰ বয়সত মই আত্মহত্যা কৰিবলৈ খুজিছিলোঁ। নিতৌ মানুহৰ মোক নিন্দা কৰিছিল বুলি। কিন্তু সৃষ্টিকৰ্তাৰ অনুগ্ৰহত আত্মহত্যাৰ সময়ত মই চিন্তা কৰিছিলোঁ, মোৰ মা-দেউতাই মোৰ অবিহনে জীয়াই থাকিব কেনেকৈ? আৰু মই জীয়াই থকাৰ সিদ্ধান্ত ল'লোঁ। যদিও মই প্ৰচণ্ড মানসিক ডিপ্ৰেছনৰ মাজত আছিলোঁ, কাৰণ মোৰ মনৰ কথা বুজি পোৱা কোনেও নাছিল। কোনো অৰ্থ নাই, কোনো বন্ধু নাই আৰু নাই বিশেষ কোনো জ্ঞান, য'ৰ পৰা বিশেষ কোনো আশাত মই নিজকে শান্ত কৰিব পাৰিম। অৱশেষত 15 বছৰ বয়সত সৃষ্টিকৰ্তাই মোৰ প্ৰাৰ্থনা শুনা পায়। মই যেতিয়া 9ম শ্ৰেণীত এটা ঘটনা শুনিছিলোঁ, এজন মানুহে অন্ধ হৈ জন্ম লয়, এনে এটা ক্ষমতা যি ভাষাৰে বুজাব পৰা নাযায়। কিন্তু এই অনুভূতিটো মোৰ পৰিচিত বুলি অনুভৱ হৈছিল। মানুহে যেতিয়া যীচুক প্ৰশ্ন কৰিছিল, তাক কিয় অন্ধ কৰি সৃষ্টি কৰা হৈছে, তেতিয়া তেখেতে ক'লে, তাৰ মাধ্যমত সৃষ্টিকৰ্তাৰ কৰ্ম প্ৰসাৰিত হ'ব। আৰু এই কথাষাৰ শুনাৰ পিছত মোৰ মাজত বিশ্বাস জন্ম লয়। বিশ্বাস এনে এটা বিশেষ উপহাৰ, যি আপোনাৰ মাজত নিজক বুজাবৰ বাবে কাম কৰে। আৰু সৃষ্টিকৰ্তাৰ প্ৰতিশ্ৰুতি মোৰ জীৱন সলনি হৈ গ'ল। হয়, এই কথাবোৰে নিক ভুচিচৰ কথা। এজন হাত ভৰি নথকা মানুহ, অথচ পৃথিৱীৰ হাজাৰ বিলিয়ন মানুহৰ অনুপ্ৰেৰণা যোগাই আছে, যিজন 2টা কোম্পানীৰ মালিক। তেখেত এটা ফিল্মত অভিনয় কৰিছিল, যিটো 30খন এৱাৰ্ড পাইছে আৰু তেখেতে হৈছে বেষ্ট এক্টৰ। তেখেত মিউজিক ভিডিঅ' কৰিছে, আজিলৈকে 8খন কিতাপ ৰচনা কৰিছে। তাৰ প্ৰথম গ্ৰন্থ লাইফ উইদাউট লিমিট 30টা ভাষাত অনুবাদ হৈছে আৰু 8 লাখতকৈ বেছি কপি বিক্ৰী হৈছে। মনত আছে, আৰম্ভণিত কৈছিলোঁ, এই মুহূৰ্তত পৃথিৱীৰ অতি ভাগ্যৱানসকলৰ মাজত আপুনি এজন। এতিয়া বিশ্বাস কৰিব পাৰিছে যে এই পৃথিৱীত আপোনাৰো বিশেষ কিবা কৰিব আছে? সেয়েহে সৃষ্টিকৰ্তাৰ প্ৰতি বিশ্বাস ৰাখক। আপোনাক সৃষ্টি কৰাৰ কাৰণ বিচাৰি উলিয়াওক। কোন কামটো সকলোতকৈ ভাল কৰিব পাৰে সেইটো কাম বিচাৰি উলিয়াওক আৰু নিজক বিলাই দিয়ক। সফলতা কেৱল আপোনাৰ বাবেই। এই ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।